মিষ্টাৰ সৰকাৰ ব্লগছৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে, নিশ্চয় ভালে থাকিব। ঠিক আছে, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো অলপ এক্সট্ৰা। এক্সট্ৰা ক'বলৈ গ'লে মানে কি ক'ম আৰু, কিন্তু বহুত প্ৰয়োজনীয় আজিৰ দিনত। আজিৰ ভিডিঅ'ৰ মেইন টপিকটো হ'ল চাইবাৰ ক্ৰাইম। চাইবাৰ ক্ৰাইম শব্দটো আমি প্ৰায়ে শুনি থাকোঁ, কিন্তু চাইবাৰ ক্ৰাইম বস্তুটো কি আমি নাজানো। আমাৰ ৰাইজেও নাজানে যে চাইবাৰ ক্ৰাইম বস্তুটো কি হয়। ফলত আমাৰ মানুহবোৰ বহুত চাইবাৰ ক্ৰাইমৰ জ্ঞান নাথাকিলে আমাৰ মানুহবোৰ বহুতো বিপদত পৰা দেখা যায়। আমি যদি বুজিবলৈ যাওঁ চাইবাৰ ক্ৰাইম মানে কি, চাইবাৰ ক্ৰাইম মানে হ'ল এনে এটা অপৰাধ য'ত হেকিং, ফিচিং, স্পামিং ইত্যাদি ব্যৱহাৰ কৰি ডকুমেণ্টবোৰ চুৰি কৰে, পাৰ্চনেল আইডেণ্টিটি চুৰি কৰে। তাৰপিছত আপুনি ধৰক পৰ্ণগ্ৰাফি, আইডেণ্টিটি থিফ এনেকুৱা ধৰণৰ বিভিন্ন ক্ৰাইমবোৰ কৰে। এনে মানুহবোৰক চাইবাৰ ক্ৰিমিনেল বুলি কোৱা হয়। এই ক্ৰাইমবোৰ ইনবোৰে কি কৰে, এই আমাৰ পাৰ্চনেল ডাটাবোৰ চুৰি কৰি সিহঁতে বহুত বেয়া অপব্যৱহাৰ কৰে বা ভয়ংকৰ অপৰাধত নিযুক্তি কৰে। চাইবাৰ ক্ৰাইমৰ পৰা আমি কেনেকৈ ৰক্ষা পাব পাৰি বা ইয়াৰ পৰা কেনেকৈ সমাধান পাব পাৰি, কাৰণ যিহেতু দিনে দিনে এই ক্ৰাইমবোৰ গতানুগতিকভাৱে বৃদ্ধি পাই আছে, যাৰ ফলত বহুতো মানুহৰ বহুতো অসুবিধাত পৰাটো দেখা গৈছে আৰু। চাইবাৰ ক্ৰাইমৰ পৰা যদি ৰক্ষা পাব বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব? চাইবাৰ ক্ৰাইমৰ পৰা ৰক্ষা পাবলৈ হ'লে ফাৰ্ষ্ট অফ অল আমাৰ কি কৰিব লাগিব? যেতিয়া আমাৰ কম্পিউটাৰ বা ইণ্টাৰনেটৰ কোনো প্ৰয়োজন নাথাকে তেতিয়া আমি পৰাপক্ষত কম্পিউটাৰটো বা ডাটাটো অফ কৰি থ'ব লাগে। যদি আমি অফ কৰি নথওঁ তেতিয়াহ'লে কি হয়, হেকাৰ্ছ বা ভাইৰাছ অহাৰ সম্ভাৱনাটো বহুত বেছি থাকে, যাৰ কাৰণে আপোনাৰ ডাটাবোৰ, পাৰ্চনেল ইনফৰমেশ্যনবোৰ চুৰি হোৱাৰ সম্ভাৱনা বহুত থাকে। আৰু ছেকেণ্ড যদি আমি ক'ব বিচাৰোঁ, হোৱাটছআপৰ থ্ৰুত, ফেচবুকত আপোনাক কিছুমান লিংক আহিব আৰু আপোনাক অফাৰ দিব, কিন্তু এই অফাৰবোৰত ক্লিক কৰিলে আপোনাৰ ডাটাবোৰ চুৰি হোৱাৰ সম্ভাৱনা বহুত থাকে। মোৰ মতে আপোনালোকে এইবোৰ লিংকৰ পৰা, আৰু যদি আপুনি আপোনাৰ কম্পিউটাৰটো বা আপোনাৰ ডিভাইচটো অনলাইন চিকিউৰ কৰি ৰাখিব বিচাৰে, আপুনি যদি বিচাৰে আপোনাৰ ডাটাবোৰ চুৰি নহওক, আপোনাৰ ডাটাবোৰ ছেফ থাকক, তেতিয়াহ'লে আপুনি অনলাইন ছেফটিৰ কাৰণে ভাল এণ্টিভাইৰাছ ব্যৱহাৰ কৰিব। আৰু আপোনালোকে আৰু এটা কাম কৰিব পাৰে, আপোনালোকে প্ৰত্যেকটো ছফ্টৱেৰ, যিহেতু আপোনালোকে পাছৱৰ্ড ইউজ কৰে, আৰু প্ৰত্যেকটো পাছৱৰ্ডত মানে বেলেগ বেলেগ লগাব আৰু মানে ছেম পাছৱৰ্ড প্ৰত্যেকটো বস্তুতে নিদিব আৰু। ভাৰত চৰকাৰে জনসাধাৰণৰ কাৰণে চাইবাৰ ক্ৰাইমৰ পৰা মুক্তি পাবলৈ এটা ৱেবছাইটৰ সৃষ্টি কৰিছে। ৱেবছাইটটোৰ নাম হ'ল cybercrime.gov.in। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি এই বিষয়ত আৰু জানিব বিচাৰে তেন্তে মোক নেক্সট কমেণ্ট কৰি জনাব। মই আগন্তুক ভিডিঅ'টো চাইবাৰ ক্ৰাইমৰ ওপৰতে উলিয়াবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয়।